I love you. আজি এটা ব্লগ কৰোঁ একদম লকডাউনে চব কিন্তু বেয়া কৰি দিছে মানুহৰ মই আগতে যোনটো মানুহ 5টা বা 4:30টাত উঠোঁ এতিয়া মই 9টা 9:30 আগত নুঠোৱেই এইটো একদম বেয়া স্বভাৱ বাৰু সেইটো হয় কিন্তু মানে কি কৰিব আৰু ৰাতি একদম 8টামানলৈকে খাই থাকোঁ মানে বেলেগ একো নকৰোঁ এই ইউটিউব চাওঁ তাৰপিছত যদি কিবা কাম থাকে কাম কৰোঁ সেয়াই আৰু টোপনি নাখাওঁ লকডাউনে একদম চেঞ্জ কৰি দিছে সো আজি এই ব্লগটো বনাইছোঁ কাৰণ মই এটা বস্তু কিনিম আজি নতুন মোবাইল এটা কিনিম মোবাইল এটা বহুত দৰকাৰ হয় মোৰ আগৰ মোবাইলটো এইটো দেখাই দিছোঁ আপোনালোকক ভিভ' Y71 ইয়াত অলপ স্ক্ৰেচেছো আহিছে এনেকুৱা প্লাছ মই এইটো ঠিক কৰিম বাৰু এইটো নহয় যে মই নতুন মোবাইল পালে যে এইটো হেৰি কৰিম এইটো নহয় এইটো মই ঠিক কৰিম ধুনীয়াকৈ ইয়াৰ ডিছপ্লে বদলাব লাগিব চব কৰিম কিন্তু নতুন মোবাইল এটা লওঁ কাৰণ আজিকালিৰ যোনখিনি কোৱালিটি আছে মোবাইলবিলাকৰ যিবিলাক প্ৰচেছৰ কোৱালিটি হওক বা যি কোৱালিটি হওক এইটো মোবাইলত নাই বিকজ এইটো মোক 3 বছৰ আগতে মই লোৱা সো নতুন মোবাইল এটা মোক যিহেতু লাগে সেইকাৰণে আজি ল'ম সো চাই থাকিব কি মোবাইল লওঁ আপোনালোকে লাষ্টত গম পাব বৰষুণৰ বতৰ ইয়াৰ পৰাই মই ভাবিলোঁ যে স্কুটিখন নিনো গাড়ীখনকে লৈ যাওঁ ইয়াত দেখিছেনে বোকা যেনে তেনে আনিছোঁ আৰু মোবাইল ল'ম কি ফূৰ্তি আৰু চাই থাকক দেই আপোনালোকে ভিডিঅ'টো স্কুটিখন সোমাই ল'লোঁ আজি স্কুটি নিনো গাড়ী লৈ যাওঁ আৰু বেলেগ কামো আছে সেইকাৰণে কিপ ৱাচিং সো ফাইনেলি এতিয়া যাওঁ মোবাইল আনিবলৈ আৰু চাই থাকিব আপোনালোকে সো এইটো মোৰ ফাৰ্ষ্ট ভ্লগ হয় আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাব বুলি আৰু লগতে এইটো কওঁ যে এইটো মোবাইল অকল মোৰে নহয় আপোনালোক সকলোৰে হয় কাৰণ ইয়াতে আপুনি এই মোবাইলটোৰ থ্ৰুদি এডিট কৰা ভিডিঅ'ছখিনি আপোনালোকে দেখা পাব যিমানখিনি ভিডিঅ'ছ মই আপলোড কৰিম আগন্তুক আৰু পূৰা এক্সাইটমেণ্ট লাগি আছে মোবাইল আনিম এই বহুত দিনৰ মূৰত কাৰণ আপোনাৰ ধৰক যোনটো বস্তু আপুনি বোলে ছমাহৰ মূৰে বোলে বস্তু এটা আনিছে বোলে এমাহৰ মূৰত আনিছে তেতিয়া বেলেগ কথা কিন্তু মোবাইল মই 3 বছৰ মূৰত লৈছোঁগৈ চ' ইটছ কোৱাইট এক্সাইটমেণ্ট ফৰ মি আৰু চাই থাকক লাষ্টলৈকে কি মোবাইল আনো আপোনালোকে লাষ্টত গম পাবই এতিয়া মই গাড়ী চলোৱাত বিজি এয়া ওলাইছোঁ আৰু ৰাস্তাৰ পৰা গাইছ মোবাইল ল'লোঁ এতিয়া ঘৰলৈ যাওঁ ঘৰ গৈ পেলাই আপোনাক দেখাম কি ল'লোঁ চ' কিপ ৱাচিং এতিয়া গাড়ীত সোমাওঁ আৰু ফাইনেলি মোবাইল লোৱা হ'ল এতিয়া ঘৰ গৈ পেলাই আনবক্সিং কৰি পেলাই আপোনালোকক দেখাম কি ল'লোঁ আৰু এতিয়া কৈ নিদিওঁ কি মোবাইল লৈছোঁ ঘৰত যাম চবেই একেলগে খুলিম অ'কে কিপ ৱাচিং ফাইনেলি ঘৰ পালোহি এতিয়া মেইন পাৰ্ট অফ দ্য ভিডিঅ' আমি মোবাইলটো এতিয়া আনবক্সিং কৰোঁ চ' এক্সাইটমেণ্টটো মোৰ বেছি লাগিছে বাৰু বাট ইটছ ফৰ অল অফ ইউ চবৰ কাৰণে চ' ফাইনেলি ভগৱানক চিন্তি আনবক্সিং কৰিবলৈ আৰম্ভ কৰিছোঁ এয়া মোৰ নতুন মোবাইল ৰেডমি নোট 8 প্ৰ' চ' কিয় ল'লোঁ সেইটো ক'ম বাৰু এতিয়া চাওকচোন আনবক্সিং কৰোঁ মোৰ ষ্টাইলত এয়া ওলালোঁ আৰু প্ৰথম এইটো খুলিলোঁ এয়া ফাৰ্ষ্টত আছে এয়া আপোনালোকে চাওক এইটো খুলি দিয়াৰ পিছত আমি কি দেখিম চিম ইজেক্টিং টুল এইটো চিম ইজেক্ট কৰিব পাৰি ইয়াৰ পৰা তাৰ ভিতৰত কি আছে এয়া কিবা ইউজাৰ মেনুৱেল চেনুৱেল কিবা আছে বাৰু সেইবিলাক নপঢ়িলেও হ'ব কাৰণ আমি ইমান দিন মোবাইল চলাই বাৰু জানো বাৰু মোবাইল চলাবলৈ লগতে সেইটো কভাৰটোও দিছে এটা কভাৰ যাতে মোবাইলটো বাচি ৰাখিবলৈ বচাই থ'বলৈ কভাৰ এটা দিছে তাৰপৰা বেকত লগাব পাৰি আৰু এয়া ট্ৰেন্সপাৰেণ্ট কভাৰ এটা দিছে প্লাষ্টিকৰ তাৰপিছত এতিয়া মেইন চিজটো মোবাইল বেগটো কেন মজা লাগিছে চ' মোবাইলটো চাম বাৰু ৰ'ব তাৰ আগত আৰু বাকী এক্সেচৰিজবিলাক চাই লওঁ এয়া এতিয়া আপোনালোকে দেখিব এইখন হৈছে মানে একচুৱেলি তাৰপৰা যোনখন বিল দিয়া নাই কিন্তু ইয়াত দাম লিখি থোৱা আছে চাওক 17,000 ৰুপিজ লৈছে মোবাইলটো এই মেইন বিলখন মোক 5 দিনৰ পিছতে দিব মোবাইলৰ বিলটো তাৰপিছত এয়া হৈ গ'ল কাগজ এখনৰ এয়া চাৰ্জাৰ একদম বহুত ফাষ্ট চাৰ্জাৰ 30 ৱাটৰ চাৰ্জাৰ দিছে কুইক চাৰ্জ হ'বলৈ মোবাইলটো মোৰ এয়া তাৰ USB পৰ্ট কেবলডাল আৰু এইটো হৈছে তাৰ চাৰ্জাৰ সেইটো মেইনটো এডাপ্টাৰডাল
ওলা 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 সেই নাই ওলাই নাই দেখোন ওলা ওলালে চ' সেইটো হ'ল সেই চাৰ্জাৰটো যাৰ থ্ৰুদি চাৰ্জ দিম মোবাইলটো মই জানে আপোনালোকে তাৰপিছত এতিয়া মেইন চিজ মই মোবাইলটো চাওঁ এয়া মই আগতে ছেটআপ কৰি থ'লোঁ বাৰু এইটো চাওক ৱাও কি মজা লাগিছে 6.53 ইঞ্চৰ এইটো ফুল HD প্লাছ ডিছপ্লে হয় মোবাইলটো চ' মজা লাগি গৈছে হাতত চুই পেলাই কিবা মজা লাগিছে বহুত দিনৰ মূৰত এয়া ফ্ৰণ্ট এইটো কেমেৰা কোৱালিটি মই কেমেৰা ফটো ছেশ্যন দেখাম বাৰু এয়া কিছুমান ফটো দেখাইছোঁ এয়া মোৰ দেউতা হয় তাৰপিছত এয়া মাৰ লগত চেল্ফি কিমান ধুনীয়া চেল্ফি আহিছে চাওক ইণ্টেৰিয়ৰ যদিও ধুনীয়া চেল্ফি আহিছে তাৰপিছত এয়া 61 মেগাপিক্সেল কেমেৰা তোলা ফটো যিমানে তাৰ আপুনি জুম কৰে ফাটি নাযায় এয়া মাক পৰ্ট্ৰেইট মাৰিছিলোঁ কিমান ধুনীয়া আহিছে চাওক ইটছ এ নাইচ ফোন এতিয়া বা এজনী ৰাস্তা লগ পাইছিলোঁ তেখেতৰ লগতো চেল্ফি এখন মাৰিলোঁ আৰু এয়াই আৰু ফ্ৰেণ্ডছ ফাইনেলি আপোনালোকে দেখিলে কি মোবাইল ল'লোঁ একচুৱেলি মই লোৱাৰ কথা আছিলে আপোনাৰ মই মানে পচন্দ কৰি আছিলোঁ আৰু মই মোৰ লগৰ দুজনৰ পৰা মই ভাইটি দুজনৰ পৰা মই ছাজেশ্যন লৈছিলোঁ যে মই গেমিং প্লাছ একচুৱেলি অল অভাৰ চবফালে চলিব পৰা কি মোবাইল লওঁ তেতিয়া মোৰ বহুতে ক'লে যে MI লোৱা বুলি বহুতে ক'লে বহুতে আকৌ ৰিয়েলমিৰ কথা ক'লে বহুতে কিন্তু মোক এজন ভাইটিয়ে মোক কৈছিলে যে আপুনি OnePlus 70টো লওক অলপ খৰচ হ'ব যদিও লওক এতিয়া মইতো একদম পূৰা ফিক্স আছিলোঁ যে মই OnePlus 70 লওঁ কিন্তু মেইন কথা হ'ল মই লোৱা মেইন কাৰণটো হ'ল যে মই PC এটা ল'ম অতি সোনকালে এমাহ দুমাহৰ ভিতৰত মই PC এটা ল'ম চ' PCতে মই যেতিয়া যিহেতু গেমিং বা এইবিলাক কৰিম চ' মোক এটা মোবাইল নৰ্মেল মোবাইল এটা লাগে য'ত মোৰ কেমেৰাও ভাল হ'ব প্ৰচেছৰো ভাল হ'ব চ' মই লাষ্টত ডিচিশ্যন ল'লোঁ যে মই Redmi Note 8 Pro টো লওঁ বিকজ ইয়াৰ কেমেৰা কোৱালিটি ভাল আপোনালোক দেখাইছোঁ ভিডিঅ'ত প্লাছ প্ৰচেছৰ ভাল চ' সেইকাৰণে মই এইটো ডিচিশ্যন ল'লোঁ আৰু আপোনালোকে যদি লওঁ বুলি ভাবিছে এইটো এটা ভাল মোবাইল বাট মই এতিয়া বৰ্তমান ছাজেশ্যনটো নিদিওঁ আৰু আপোনালোকে অলপ দিন ৰখক মই 2-3 দিনমান চলাই চাওঁ তাৰপিছত মোৰ ভিউটো দিম একচুৱেলি মই ছাজেশ্যন দিব পৰা নহয় আচলতে মই ভিউটো দিওঁ যে মই কেনেকুৱা পাইছোঁ মোৰ কামবিলাকত ঠিক হৈছে নাই চব চ' ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আৰু এনেকুৱা ভ্লগ চাই দিব নেক্সট ভ্লগটো হ'ব মই যে আগৰ ফোনটোৰ কথা কৈছিলোঁ মোৰ যোনটো আগৰ আছিলে Vivo Y71 সেইটো মই দোকানত থৈ আহিলোঁ কাৰণ সেই মোবাইলটো মই কমপ্লিটলি ডিছপ্লেটো চেঞ্জ কৰিব লগা হৈছে সেই চেঞ্জ কৰিবলৈ মই মোবাইলটো এনেই ঘৰত থকাতকৈ মায়ে ল'ম বুলি ক'লে কাৰণে মাক দি দিম চ' একচুৱেলি মাক নতুন এটা দিব লাগে কিন্তু মাৰ আছেই মানে মাৰ টেবলেট আছে মায়ে আগতে মোবাইল চলাই ইমান ভাল নাপায় মায়ে টেব ইউজ কৰে চ' বাট এতিয়া মাৰ মনটো মোবাইলে ঢাপলি মেলিছে এতিয়া 17,000 টকা খৰচ কৰিবলৈ মই এইটো মোবাইল ল'লোঁ নেক্সট আকৌ যদি মাল এটা ল'লোহেঁতেন মায়ে মোক উল্টা দিলেহেঁতেন কালি চ' উইদিন 2-3 মান্থ মই মালে এটা ল'ম বাট তেতিয়ালৈকে মই Y71টো মাক দি দিম চ' কাইলৈ সেইটো ভ্লগ চাব আৰু কিপ ছাপৰ্টিং ভিডিঅ'ছবিলাক যদি ভাল পাইছে আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব এণ্ড কিপ ৱাচিং থেংক ইউ